বিপিএফে তো 2020 পৰা কৈ আছে 2020তো বিপিএফে জয় হ'ম বুলি চৰকাৰ হ'ম বুলি কৈছিল চৰকাৰ কৰা নাই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হৈছে তাৰ পিছত আপুনি বিধানসভা নিৰ্বাচন আহিছে বিধানসভা নিৰ্বাচনতে তেখেতসকলে মানে জিকিব পৰা নাই অহা নিৰ্বাচন যি উপ নিৰ্বাচনতো আৰু তেখেতসকলে ক'বই অহা দিনত নিজৰ অলপ কৰ্মকৰ্তাসকলবিলাক যাতে নিজৰ দলটো এৰি নাযায় তাৰ কাৰণে তেখেতসকলে ক'ব চিডলিতো বিপিএফৰ একো নাই বিপিএফৰ চিডলিৰ নেতা যিজন আছিল প্ৰাক্তন মন্ত্ৰী তেখেত চন্দন বৰ্মা ডাঙৰীয়াই এতিয়া ইউপিপিএলত যোগদান কৰিছে আৰু বহুত বিপিএফৰ কৰ্মকৰ্তাসকলে আজি ইউপিপিএলত যোগদান কৰিছে আৰু বহুত লাইনত আছে এইবাৰ আমি চিডলিৰ যি নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম মানে এনডিএ হিচাপে বিশেষকৈ ইউপিপিএল কেণ্ডিডেট তাত হ'ব জয়ন্ত বসুমতাৰীৰ জাগাত আমাৰ ইউপিপিএল কেণ্ডিডেট হ'ব আমি প্ৰায় বিপুল ভোটত ভাল এটা মাৰ্জিনত তাৰ পৰা জয়যুক্ত হ'ম বুলি আমি আশা কৰিছোঁ আৰু এইটো হ'বই এই ৰিজাল্টটো প্ৰায় খাটাং আছে কৰিছিল মই প্ৰথমবাৰ বাবে আজি ইয়াত আহিছোঁ দেশীয় সাহিত্য সভাৰ এই মানে অধিৱেশনত আজি প্ৰথমবাৰ বাবে আহিছোঁ তেখেতসকলে মোক নিমন্ত্ৰণ জনাইছিল আৰু ইয়াত আহি বিশেষকৈ আমাৰ দেশী জনগোষ্ঠীসকলক আগবঢ়াই লৈ যোৱাৰ কাৰণে দেশী সাহিত্য সভাৰ লগতে দেশী জাতীয় সংগঠনবিলাকে যিধৰণে কাম কৰি আছে এইটো ভালকৈ কাম কৰি আছে মই আকৌ তেখেতসকলক আহ্বান জনাইছোঁ আৰু আশা কৰিছোঁ অহা দিনত দুগুণ উৎসাহেৰে তেখেতসকলে কাম কৰিব লাগিব আৰু আমাৰ বিটিআৰৰ ভিতৰত প্ৰায় 1.5 লাখৰ পৰা 2 লাখ দেশী মানুহ আছে এই দেশী মানুহসকলৰ অভাৱ অভিযোগ সমস্যাবিলাক আৰু বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত কি ধৰণে কাম কৰিব লাগিব তেখেতসকলে নিজৰ মাজত আলোচনা কৰক আলোচনা কৰি আমাৰ বিটিআৰ চৰকাৰক বিশেষকৈ বিটিআৰ CM তেখেত প্ৰমোদ বড়োৰ লগত বহি তেখেতসকলৰ এই সমস্যাবিলাকটো কেনেকৈ সমাধান কৰি আগবাঢ়িব পৰা যায় তাৰ কাৰণে এটা আমি পথটো ওলাব লাগিব বুলি মই তেখেতসকলক কৈছোঁ আৰু আশা কৰোঁ বিটিআৰত থকা 35 লাখ মানুহ আৰু 23টা জাতি জনগোষ্ঠীৰ ভিতৰত আমি সকলোৱে কি ধৰণে একেলগে থাকি ভৱিষ্যতত আগবাঢ়ি যাম তাৰ কাৰণে আমি যি ধৰণৰ পলিচিবিলাক যি ভিজনটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দেখিছে তাত আমি সকলোৱে একেলগে হৈ কাম কৰিলে এই মানে যি ভিজনটো আমি সফল কৰিব পাৰিম বুলি মই তেখেতসকলক আহ্বান জনাইছোঁ আৰু ভৱিষ্যতত আৰু এইটো এজেণ্ডাটো আগত ৰাখিয়ে চৰকাৰে কাম কৰি যাব বিপিএফে তো 2020 পৰা কৈ আছে 2020তো বিপিএফে জয় হ'ম বুলি চৰকাৰ হ'ম বুলি কৈছিল চৰকাৰ কৰা নাই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হৈছে তাৰ পিছত আপুনি বিধানসভা নিৰ্বাচন আহিছে বিধানসভা নিৰ্বাচনতে তেখেতসকলে মানে জিকিব পৰা নাই বাই ইলেকশ্যন আহিছে বাই ইলেকশ্যনতে তেখেতে জিকিব পৰা নাই ৰাজ্যসভাতে তেখেতসকলে জিকিম বুলি কৈছিল জিকিব পৰা নাই যোৱা লোকসভা নিৰ্বাচনত তেখেতসকলে প্ৰায় খাটাং বুলি কৈছিল জিকিম বুলি আপোনালোকে দেখিছে প্ৰায় 51,900 ভোটত আমাৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী ডাঙৰীয়াই জিকি গ'ল আৰু অহা নিৰ্বাচন যি উপ নিৰ্বাচনতো আৰু তেখেতসকলে ক'বই অহা দিনত নিজৰ অলপ কৰ্মকৰ্তাসকলবিলাক যাতে নিজৰ দলটো এৰি নাযায় তাৰ কাৰণে তেখেতসকলে ক'ব চিডলিতো বিপিএফৰ একো নাই বিপিএফৰ চিডলিৰ নেতা যিজন আছিল প্ৰাক্তন মন্ত্ৰী তেখেত চন্দন বৰ্মা ডাঙৰীয়াই এতিয়া ইউপিপিএলত যোগদান কৰিছে আৰু বহুত বিপিএফৰ কৰ্মকৰ্তাসকলে আজি ইউপিপিএলত যোগদান কৰিছে আৰু বহুত লাইনত আছে এইবাৰ আমি চিডলিত যি নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম মানে এনডিএ হিচাপে বিশেষকৈ ইউপিপিএল কেণ্ডিডেট তাত হ'ব জয়ন্ত বসুমতাৰীৰ জাগাত আমাৰ ইউপিপিএল কেণ্ডিডেট হ'ব আমি প্ৰায় বিপুল ভোটত ভাল এটা মাৰ্জিনত তাৰ পৰা জয়যুক্ত হ'ম বুলি আমি আশা কৰিছোঁ আৰু এইটো হ'বই এই ৰিজাল্টটো প্ৰায় খাটাং আছে